নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই বেকিং পাউডাৰ নিদিয়াকৈনো কেনেকৈ মালপোৱা প্ৰস্তুত কৰোঁ তাকেই চাওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। এয়া মই বাচন এটাতে পিঠাগুড়ি লৈ লৈছোঁ। এয়া হৈছে ভাত খোৱা চাউলৰ হয়। এইফালে এয়া মই গুড় কাটি লৈছোঁ। গুড়খিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে গৰম পানী দি মিহলাই ল'ম। আপোনালোকে গেছত দি উতলাইও ল'ব পাৰে। মই এনেকৈ গৰম পানীয়ে দি লৈছোঁ। যিহেতু মোৰ পিঠাগুড়ি সৰহ, সেয়ে মই গুড়ো অকণমান সৰহকৈ লৈছোঁ। এয়া 1 কাপ আধা দিছোঁ পানী। আপোনালোকে গুড়ৰ পানীখিনি ঠাণ্ডা হ'বলৈ দিহে পিঠাগুড়িখিনিৰ লগত মিহলাই দিব। গৰমে গৰমে দি নিদিব। এয়া দেখিছে কিমান ধুনীয়াকৈ ওলাইছে। এতিয়া এইখিনি মই চেকনিৰ এখনেৰে চেকি ল'ম। যিহেতু গুড়ত বহুত কুটা কুটি থাকে, সেয়ে মই চেকি লৈছোঁ। এতিয়া মই গুড়ৰ পানীখিনি ঠাণ্ডা হোৱাৰ পিছতহে দিছোঁ, গৰমে গৰমে দি নিদিব। ইয়াতে মই অকণমান নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। যিহেতু মোৰ পিঠাগুড়িখিনি ডাঠ হৈ আছে, সেয়েহে মই আকৌ গুড়ৰ পানী অকণমান দি এয়া ফেটি লৈছোঁ। আপোনালোকে যিমান পাৰে ধুনীয়াকৈ ফেটি ল'ব, পিঠাখিনি তেতিয়া ধুনীয়াকৈ ফুলি উঠিব। এয়া দেখিছে, এয়া মই 5 ঘণ্টাৰ পিছত এয়া ঢাকনিখন উলিয়াই দিছোঁ। পিঠাখিনি মোৰ অকণমান ডাঠ হৈ আছে, সেয়েহে ইয়াতে অকণমান আকৌ মই পানী দি দিম। এয়া পানী দি দিছোঁ। অকণমান মই পনীয়া কৰি ল'ম। যিহেতু বেছি ডাঠ হ'লেও পিঠাবোৰ নুফুলে, আকৌ পনীয়া হৈ গ'লেও পিঠা নুফুলিব, সেয়ে এটা জোখত ল'ব লাগিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে মোৰ পিঠা। এয়া মই এতিয়া কেৰাহী এখনত তেল দি লৈছোঁ। তেল যিহেতু অকণমান সৰহকৈ দিব লাগিব। এয়া মোৰ হৈ গৈছে। এতিয়া মই ইয়াত পিঠা দি দিছোঁ। আপোনালোকে চাব, পিঠাটো ওপৰলৈ উঠি নহালৈকে আপোনালোকে হেতাৰে লৰাই নিদিব। এতিয়া চাবচোন কিমান ধুনীয়াকৈ ফুলে। এয়া ফুলি উঠিছে, দেখিছেনে ওপৰলৈ আহিছে। এতিয়া আপোনালোকে লুটিয়াই দিব। এয়া বেকিং পাউডাৰ নিদিলেও পিঠা আপোনালোকে ধুনীয়াকৈ ফুলা ফুলাকৈ বনাব পাৰিব। আপোনালোকে 5 ঘণ্টামান ৰাখিলেই পিঠাটো এনেকৈ ধুনীয়া হ'ব, কোমল হ'ব, ফুলি উঠিব। আৰু প্ৰত্যেকবাৰ পিঠা দিওঁতে আপোনালোকে হেতাৰে লৰাই দিব গোটেইখিনি। এয়া মই আকৌ এবাৰ দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। আপোনালোকেও এনেকৈ বেকিং চ'ডা নিদিয়াকৈও মালপোৱা প্ৰস্তুত কৰি খাব পাৰিব। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।